আমার বিদ্যালয় আমাক লাগিবই আমার বিদ্যালয় আমাক লাগিবই আমার বিদ্যালয় আমাক লাগিবই স্কুলের মান রক্ষা করক স্কুলের মান রক্ষা করক স্কুলের মান রক্ষা করক আমার দাবি আমার দাবি আমার দাবি আমাৰ বিদ্যালয়ৰ শিক্ষা গ্ৰহণৰ ক্ষেত্ৰত বহুত ভাল আছিল আৰু আমাৰ একো সুবিধা পোৱা নাছিল আমাৰ বিদ্যালয়খন বিশেষ স্থানত ভাল স্থানত ঘৰলৈ উঠিছিল আৰু তাত আমি গম পাইছোঁ যে তাত হুলস্থুলীয়া পৰিৱেশ আৰু আমাৰ শিক্ষা গ্ৰহণৰ ক্ষেত্ৰত অসুবিধা পোৱাৰ সম্ভাৱনা আছে আৰু আমাৰ ইয়াত নিজা নাছিল একো শব্দ প্ৰদূষণ হোৱা নাছিল আমাৰ স্কুলখন বেষ্ট আছিল আৰু আমি শিক্ষা গ্ৰহণৰ ক্ষেত্ৰত একো অসুবিধা পোৱা নাছিল আৰু শিক্ষামন্ত্ৰী ডাঙৰীয়াক আমি অনুৰোধ কৰিছোঁ যে আমাৰ বিদ্যালয়খন কলৈকো স্থানান্তৰ নকৰে যেন আৰু আমাৰ স্কুলখন বেষ্ট। তুমি কোন ক্লাছত পঢ়া? মই ক্লাছ 10 ষ্টুডেণ্ট কিমান? 29 কিমান কিলোমিটাৰলৈকে স্থানান্তৰ কৰা হৈছে? 1 কিলোমিটাৰমান হ'ব। দুদিনমান তেতিয়া মানে তাত হুলস্থুলীয়া পৰিৱেশ আৰু তাত ইমানো ভাল নহয় আমাৰ পঢ়াত অসুবিধা হ'ব সেইকাৰণে আমি এইখন স্কুললৈ ঘূৰি আহিছোঁ আমি এইখন স্কুলত যাব মন নাই যদি যাব নিবিচাৰা বেলেগ স্কুল কলত যাবা? ক'বলৈ গ'লে কিবা অৱনৰী কিবা উচ্চ মাধ্যমিক বিদ্যালয় তালৈ তোমালোকে যাব বিচাৰা? স্থাপিত অৱনৰী ল'ৰা স্কুলৰ আজিৰ পৰিৱেশটো আপোনালোকে গম পাইছে আমাৰ একো অসুবিধা নহয় আমাৰ একো সমস্যা নহয় কিন্তু ল'ৰা ছোৱালীৰ উচ্চ শিক্ষাৰ ক্ষেত্ৰত সিহঁতৰ অভিযোগৰ মতে আমিও অলপ দুখিত হৈছোঁ যে সিহঁতে শিক্ষা গ্ৰহণৰ ক্ষেত্ৰত তাত অসুবিধা পাইছে গতিকে ইয়াতে ইহঁতে থাকিব বিচাৰিছে এই শিক্ষক ছাত্ৰসকলৰ স্বাৰ্থত আমি অভিভাৱকসকলে একগোট হয় কি ব্যৱস্থা গ্ৰহণ কৰিলে স্কুল পুনৰ ইয়াতে স্থাপন হ'বগৈ এই বেষ্ট স্কুলখনত ইয়াতে স্থায়ী হ'ব এই প্ৰক্ৰিয়া লৈ পেলাই আমি ইয়াত গোট পাইছোঁ আৰু আজি প্ৰতিবাদী কাৰ্যসূচী আমি গ্ৰহণ কৰিছোঁ আৰু এটা কথা মই ক'ব বিচাৰোঁ যে মাননীয় শিক্ষামন্ত্ৰী ডাঙৰীয়াক মই অনুৰোধ কৰিছোঁ যে এটা বেষ্ট স্কুল এটা ভাল পৰিৱেশৰ পৰা তুলনামূলকভাৱে এই বেয়া পৰিৱেশলৈ স্থানান্তৰ কৰাটো এমালগেট কৰাটো আমি সকলোৱে অভিভাৱকসকলে কামনা কৰা নাই গতিকে আপুনি পাৰে যদি এটা উচিত ব্যৱস্থা লৈ পেলাই আমাৰ এই পৰিৱেশত শিক্ষা গ্ৰহণৰ ক্ষেত্ৰত ল'ৰা ছোৱালীৰ উচ্চ শিক্ষা গ্ৰহণৰ ক্ষেত্ৰত ইয়াতে স্থায়ীভাৱে ৰখাৰ ব্যৱস্থা কৰে যেন ইয়ে মই কামনা কৰিছোঁ। যথেষ্ট সংখ্যক ষ্টুডেণ্ট আছে ইয়াতে ভাল শিক্ষা লৈ পেলাই আগতে বহুত ষ্টুডেণ্টে ভাল কিবা ডিভিজন কৰি গৈছে আৰু অনস্থাপিত হৈছে।